के लिए जाएंगे? नाटक नहीं करोगे, हम लोग काम कर रहे हैं ना। ये गलती किसका? तुम लोग गलती है कि नहीं? अपना अपना बच्चा को संभाल के नहीं रखा है, हमको आना पड़ता है सब करने के लिए। समाज को सुधारो, पुलिस का काम नहीं है समाज को सुधारना। राइजोर की कोरी बोला कान के 2 थप्पड़ कान के नीचे लगाएंगे तुमको। राइजोर की कोरी बोला, यहाँ का माहौल नहीं खराब करेगा एकदम कोई भी। बच्चों को जाके संभालो, पढ़ाओ लिखाओ, संस्कार दो बच्चों को। 11 साल का बच्चा साला पोर्नोग्राफी देखता है, लड़की को रेप करने की कोशिश कर रहा है। कौन सिखाया? पुलिस सिखाया ये? राइजोर की कोरी बोला ये कहता है, थप्पड़ खाएगा अभी तुम। पहचान रहा तेरे को मैं, समझा? एक जो तीनों अभी बका ना, तीनों को पहचान रहा हूं मैं। आप लोग अपने अपने घर जाइए, अच्छे से रहिए। ये साले ये 2-3 जो चिल्ला रहे हरामी यही है, यही है बदमाश समाज के, उंगली करता है यहाँ पे। चलो घर जाओ, सब घर जाइए। সেইটো মানে এইটো এনেকা সফলটো নালাগে সমাজত। মানে এইটো বহুত এটা বেয়া ঘটনা হ'ল, যেটো 6 বছৰীয়া বাচ্চাক এনেকা মাৰিলে। বাট আনফৰ্চুনেটলি যেটো ইনভেষ্টিগেশ্যন কালিৰ পিছতে আমাৰ টিম যিমান আছিলে, লেড বাই আমাৰ SDPO মৃন্ময় আছিলে, তো যি আমি ইনভেষ্টিগেশ্যন কৰি ওলোৱাৰ পিছত আমি যেটো গম পাইছোঁ কি এই যে 3জন ল'ৰা, এই গাঁৱৰ 3জন ল'ৰা হয়, সেইটো বহুত সৰু হয়। মানে শুনিলেই নিজৰ মানে বিশ্বাস উঠি যায় মানৱতাৰ ওপৰত দিয়ে। 11 বছৰীয়া 2টা ল'ৰা, এটা 8 বছৰীয়া ল'ৰা, এই 3জন মিলি তাক বহুত নিৰ্মম ভাৱত তাত হত্যা কৰিছে। তো সেইটো ওলাই আহিছে। তাৰ লগত তাৰ যে দেউতা আছে, তাৰো এটা এইটো লুকাই ৰখাৰ বা এইটো প্ৰশ্ৰয় দিয়াৰ এটা ভূমিকা পাইছোঁ। সেইকাৰণে আমি তাকো এৰেষ্ট কৰি ৰাখিছোঁ। আৰু যি কেনেকুৱা কৰিছে সেই বস্তুটো আমাৰ SDO চিভিল চাব নিজে আহিছে, তাৰ নেতৃত্ব তাৰ ছুপাৰভিজনত এইটো চিনটো ৰিক্ৰিয়েট কৰা হ'ল কি কেনেকুৱা কি হ'ল কাৰ ঘটনাটো। তো সেইটো এটা শান্তি আছে কি আমি ঠিকই 24 ঘণ্টাৰ ভিতৰত এইটো পুৰা বস্তুটো কেনেকুৱা হ'ল পুৰাটো ওলাব পাৰিছোঁ। কিন্তু এই যে পৰিবাৰটো আছে তাৰ পুৰণা হিষ্ট্ৰীও আছে অলপমান এইটো বেয়া কামলৈ। আৰু যি ল'ৰাটো ধৰা পৰিছে তাৰো অলপ এনেকুৱা বেড কেৰেক্টাৰ নিচিনা 11 বছৰত সেইটো আছে। তো সেই চব চোৱাৰ পিছত মনত হয় কি এই এৰিয়াত অলপমান আমাৰ কাম কৰাৰ দৰকাৰ আছে আৰু এইটো ক্লিন কৰাৰ কাৰণে সেইটো আমি কৰিম। তো সেইকাৰণে আমাৰ SDPO চাব অলৰেডি এইটো সংজ্ঞানত লৈছে আৰু এই এৰিয়াটো ঠিক কৰিব লাগে, সেইটো কাৰণে আমি কৰিম। য়েছ, সেইটো এটা ক'ব বিচাৰোঁ আমি। এটা ইনফেক্ট ইটছ এ মেছেজ প্ৰত্যেক পেৰেণ্টছৰ কাৰণে কি 11 বছৰীয়া বাচ্চা নিজৰ দেউতাৰ মোবাইলটো ব্যৱহাৰ কৰে। আমি যেতিয়া এইটো চাইছোঁ তাৰ খালি পৰ্নোগ্ৰাফি তাত ব্ৰাউজিং কৰা হৈছে। তো দিছ ইজ ভেৰি 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 ডিষ্টাৰ্বিং। একটা ইমান সৰু তো সমাজটো ক'ত গৈ আছে। তো এইটো এটা মেছেজ হয় সবার কাৰণে যে আমাৰ ল'ৰা ছোৱালীৰ ওপৰত অলপমান ধ্যান দিব লাগে কোনে কি কৰি আছে। মোবাইলটো জব্দ কৰিছে? য়েছ, মোবাইল জব্দ কৰিছোঁ। যি বস্তু দিয়ে মাৰিছে সেইটো জব্দ কৰা হৈছে। পুৰা চিনটো কেনেকুৱা হৈছে এইটো ৰিক্ৰিয়েট কৰি লৈ পুৰা কেনেকুৱা পুৰা চিন অফ ক্ৰাইম হৈছে এইটো গম পাইছোঁ আমি। হয়, নিশ্চয় গ্ৰেপ্তাৰ হ'ব, অলৰেডি গ্ৰেপ্তাৰ। পাথৰ দিয়ে মাৰিছে। অৱশেষত আৰক্ষীৰ জালত 6 বছৰীয়া কন্যা শিশু হত্যাকাৰী 3 কিশোৰ। কলিয়াবৰ আৰক্ষী থানাৰ এলেকাধীন বালিবাটৰ নিজৰিস্থিত বজ্ৰং কেঁচাৰ উদ্যোগত কাতি বিহুৰ দিনটোত সংঘটিত হোৱা 6 বছৰীয়া কলমানিটিৰ লোমহৰ্ষক হত্যাকাণ্ডত জড়িত 3গৰাকী কিশোৰক আজি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 3 কিশোৰৰ সৈতে অশ্লীল ভিডিঅ' চাবলৈ অমান্তি হোৱাৰ বাবেই ৰূপালী ৰবিদাস নামৰ এটি 6 বছৰীয়া কণমানিক 3 কিশোৰে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰি পেলাই থৈ গৈছিল শিলভঙা উদ্যোগৰ শৌচালয়ত। দুৰ্ভগীয়া কণমানিটিৰ ঘৰৰ ওচৰৰে 3 কিশোৰে দীৰ্ঘদিন ধৰি মোবাইলত চাই আহিছিল অশ্লীল ভিডিঅ'। কাতি বিহুৰ দিনটোত কণমানি কিশোৰীগৰাকীকো জোৰ দিয়া হৈছিল অশ্লীল ভিডিঅ' চাবলৈ। কিন্তু কণমানিটিয়ে তেনে ভিডিঅ' চাবলৈ আপত্তি কৰাৰ পৰিণতিতেই কণমানিটিক হত্যা কৰা হ'ল বুলি পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত। আজি ৰাতিপুৱাৰে পৰা নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰতাত কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত চলে কলিয়াবৰত এক জোৰদাৰ অভিযান। এই অভিযানৰ সময়ত হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3গৰাকীকৈ অভিযুক্ত কিশোৰক। এই ঘটনাৰ সন্দৰ্ভত এগৰাকী কিশোৰৰ পিতৃ মাতৃও গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা, কিয়নো ঘটনাৰ সন্দৰ্ভত অৱগত হৈও আৰক্ষীক সহযোগ কৰা নাছিল 3 কিশোৰৰ এগৰাকীও পিতৃ মাতৃয়ে।